নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ। আজি মই এটা লৈ আহিছোঁ ইউনিক মিঠাইৰ ৰেচিপি, যিটো আমি অকল 3টা সামগ্ৰীৰে বনাব পাৰিম। আমাক লাগিব ফ্ৰেছ আঙুৰ, 1 কাপ চেনি আৰু আধা কাপ কৰ্ণফ্লাৱাৰ। আঙুৰখিনি এতিয়া ভালদৰে এটা এটাকৈ ছিঙি লৈ পেলাই আমি পৰিষ্কাৰ পানীৰে ধুনীয়াকৈ ধুই লৈছোঁ। আৰু আমি আঙুৰখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই গ্ৰাইণ্ড কৰি ল'ব লাগিব। যিহেতু মই 3জন মানুহৰ কাৰণে বনাইছোঁ, গতিকে মই 1 পোৱা জোখৰ আঙুৰ লৈছোঁ। আপোনালোকে সেয়া পৰিমাণ অনুযায়ী দি ল'ব। আঙুৰৰ গ্ৰাইণ্ড কৰি লোৱা জুচখিনি আমি এতিয়া চেকনি এপাতেৰে চেকি লৈ পাতলকৈ ৰসটো উলিয়াই ল'ব লাগিব। আমি আঙুৰৰ ৰসখিনি আৰু আঙুৰৰ বাকলিখিনি পৃথক কৰিবৰ কাৰণে এনেদৰে চেকি পেলাই ৰসটো উলিয়াব লাগিব। ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে চামুচ এপাতেৰে চেকনিৰে আঙুৰখিনি লৰাই তাৰ পাতলকৈ ৰসটো উলিয়াই ল'ব। এয়া দেখিছেনে মই কেনেদৰে কৰিছোঁ। চামুচ পাতেৰে চেকনি পাতত হেঁচি এনেদৰে ৰসটো উলিয়াই ল'ব। আৰু শেষত এইখিনি ৰৈ যোৱা অংশখিনি 4 চামুচমান পানীৰে আকৌ মই গ্ৰাইণ্ড কৰি লৈছোঁ। আপোনালোকেও এনেদৰে গ্ৰাইণ্ড কৰি ল'ব। আকৌ এইখিনি মই এতিয়া চেকনি পাতেৰে আগৰ প্ৰচেছ মতে চেকি ল'ম। এনেদৰে চামুচেৰে লৰাই আপোনালোকে ৰসখিনি উলিয়াই ল'ব। চেকাৰ পিছত এনেদৰে আঙুৰৰ বাকলি ৰৈ যাব। আৰু ইয়াতে মই জুখি লোৱা 1 কাপ চেনি দি লৈছোঁ। চেনিখিনি মই গুড়ি কৰি লোৱা নাই, যিহেতু আমি এইখিনি পগাব লাগিব, সিজাব লাগিব কেৰাহীত, গতিকে মই চেনিখিনি গুড়ি কৰি লোৱা নাই। এয়া আধা কাপ কৰ্ণফ্ল'ৰ মই এইখিনিতে দি পেলাই মিলাই লৈছোঁ। এতিয়া এই 3টা সামগ্ৰী আমি চামুচেৰে ভালদৰে মিক্স কৰি ল'ব লাগিব, যাতে ইয়াত গোটা গোটা হৈ ৰৈ নাযায়। এনেদৰে গেছত এখন মই চিলভাৰৰ কেৰাহী বহাই লৈছোঁ। আপোনালোকে পেন ব্যৱহাৰ কৰিব পাৰে। এতিয়া মিক্স কৰি লোৱা জুচখিনি মই এতিয়া কেৰাহীখনত দি ল'ম। কেৰাহীখন বেছি গৰম হ'বলৈ নিদিব, অকণমান গৰম হওঁতে জুচখিনি তাত দি দিব। আৰু এইখিনি লাহে লাহে গৰম হ'বলৈ লৈছে। এতিয়া মই চামুচেৰে লৰাই আছোঁ। আপোনালোকে হেতা বা চামুচ ব্যৱহাৰ কৰিব আৰু এইখিনি লাহে লাহে লৰাই থাকিব, কিয়নো ইয়াত চেনি দিয়া হৈছে আৰু গতিকে এইখিনি গোট মাৰি এনেকৈ এয়া দেখিছেনে চামুচ পাতত কেনেদৰে লাগি ধৰিছে। আপোনালোকে এইখিনি লাহে লাহে লৰাই থাকিব, নহ'লে ছাইডৰ ফালে লাগি টান হৈ যাবলৈ পাৰে। এয়া লাহে লাহে গোট মাৰি আহিছে আৰু ইয়াৰ ৰংটো লাহে লাহে সলনি হ'বলৈ ধৰিছে। এয়া দেখিছেনে এইখিনি গোট মাৰি আহিছে ধুনীয়াকৈ আৰু এইখিনি লাহে লাহে কমি আহিছে। ইয়াৰ ৰংটো সলনি হৈ গৈছে। মই ইয়াতে এট্ৰেক্টিভ বনাবৰ কাৰণে মই ইয়াতে অকণমান সেউজীয়া ফুড কালাৰ ব্যৱহাৰ কৰোঁ। যিহেতু মই আঙুৰ লৈছোঁ, গতিকে মই অকণমান ফুড কালাৰ লৈছোঁ। একেবাৰে এচিকুটমান ফুড কালাৰ দি পেলাই মই ফুড কালাৰখিনি এনেকৈ মিলাই লৈছোঁ। আপোনালোকে যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰে আৰু কালাৰ ব্যৱহাৰ নকৰাকৈও বনাব পাৰে। এতিয়া মই 2টা কাঁচৰ গিলাচ লৈছোঁ। কাঁচৰ গিলাচ দুটা ভিতৰ ভাগে চাৰিওফালে মই অকণমান ঘিউ লগাই লৈছোঁ চাৰিওফালে। আপোনালোকে ডিছপ'জেবল গিলাচ ব্যৱহাৰ কৰিব পাৰে। এইখিনি এতিয়া গৰমে থাকোঁতে আমি গিলাচ দুটাত বাকি ল'ব লাগিব। এয়া গেছ অফ কৰি দিলোঁ আৰু গিলাচ দুটাত এনেদৰে এইখিনি সমানকৈ উলিয়াই ল'ম। এতিয়া আমাৰ এইখিনি বনোৱা হৈ গৈছে আৰু এইকেইটাত ভিতৰত যাতে এয়াৰ বাবলছ মানে বায়ু সোমাই ৰৈ নাযায়, গতিকে আমি এনেদৰে লাহে লাহে টেপ কৰি দিব লাগিব। আৰু এইখিনি আমি এতিয়া 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। এইখিনি 2 ঘণ্টাৰ পিছত মই ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ছেট হৈ গৈছে, ধুনীয়াকৈ টান হৈ গৈছে। আপোনালোকে ফ্ৰিজত নথলেও বাহিৰত থ'লেও ঠাণ্ডা ঠাইত থ'ব আৰু 3 ঘণ্টাৰ কাৰণে থৈ দিব। এইখিনি আমি এতিয়া ডিমলেট কৰিবলৈ এনেদৰে ট্ৰেখনত উল্টাকৈ লৈছোঁ আৰু ওপৰৰ পৰা এনেদৰে হাতেৰে টেপ কৰি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ গিলাচটোৰ পৰা এৰ খাই গৈছে। দেখিছেনে বহুত ধুনীয়া হৈছে। ঠিক তেনেদৰে আমি 2টা গিলাচৰ পৰা এইখিনি উলিয়াই লৈছোঁ। এইখিনি বহুত ধুনীয়া হৈছে। এতিয়া দেখিছেনে কেনেকুৱা কনচিষ্টেঞ্চিত ইমান ধুনীয়া আৰু ফ্লেক্সিবল হৈ আছে, মানে এইটো জেলি নিচিনা হৈ আছে। লৰচৰ কৰি আছে যদিও এইটো ভাঙি নাযায়, এইটো ফ্লেক্সিবল হৈ আছে। এইখিনি আমি এতিয়া মিঠাইৰ আকাৰত টুকুৰা কৰি ল'ম। এনেদৰে চুৰিৰে গোটেইখিনি যেনেদৰে মন যায় তেনেদৰে টুকুৰা কৰি ল'ব পাৰিব আপোনালোকে। এয়া মই আটাইখিনি এনেদৰে টুকুৰা কৰি ল'লোঁ আৰু এইখিনি এতিয়া আৰু ধুনীয়া কৰিবৰ কাৰণে মই
এয়া বজাৰৰ পৰা কিনি অনা নাৰিকলৰ গুৰি লৈছোঁ আৰু নাৰিকলৰ গুৰিত এনেদৰে টুকুৰাটো লেটিয়াই লৈছোঁ। এইটো দেখিবলৈ বহুত ধুনীয়া হ'ব আৰু খাবলৈতো বহুত ধুনীয়া হৈ আছে। আপোনালোকে চেনিৰ গুৰি নাইবা পাউডাৰ মিল্কতো এনেদৰে লেটিয়াই ল'ব পাৰে। এনেদৰে আটাইখিনি টুকুৰা মই নাৰিকলৰ গুৰি লেটিয়াই কিনে সজাই লৈছোঁ। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে? মই নাৰিকলৰ গুৰি লগাই লোৱাৰ পিছত ওপৰত অমিতাৰ টুটি ফুটি দি সজাই লৈছোঁ। অমিতাৰ টুটি ফুটি মই আগৰ ভিডিঅ'টোত বনাইছিলোঁ, কেনেকৈ বনাই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চাই ল'ব। আপোনালোকে কেশৰ নাইবা চেৰি দিও সজাই ল'ব পাৰে। এতিয়া মিঠাইটোৰ ভিতৰ ভাগ কেনেকুৱা হৈছেনো চাওঁ আহকচোন। এয়া মই চামুচ পাতেৰে কাটি লৈছোঁ আৰু বহুত ধুনীয়া হৈছে, জেলিৰ নিচিনা হৈছে একেবাৰে আৰু খাবলৈতো বহুতেই বেছি সোৱাদ লগা হৈছে। আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।